মোৰ নাম কৰ্ণেল অবিনাশ চৌহান। মোৰ ঘৰ পশ্চিম কাৰ্বি আংলং আৰু মই বৰ্তমান আপোনাৰ নগাঁও আইন মহাবিদ্যালয়ত আইন পঢ়ি আছোঁ। লগতে মই ক্লাছ 8ৰ পৰাই হিন্দী, অসমীয়া আৰু ভোজপুৰীত কবিতা আৰু গীত লিখোঁ। আৰু ইয়াত আহি মোৰ উদ্দেশ্য সেয়া হ'ল আপোনালোকক নিজৰ এটা কবিতা শুনোৱা। আৰু আজিৰ মোৰ কবিতাৰ শিৰোনাম হ'ল ভগা সপোনৰ কবিতা। আৰু মোৰ এই কবিতা প্ৰেমৰ হয়, গতিকে ভালদৰে শুনিব। ভগা সপোনৰ কবিতা। আঘাতপ্ৰাপ্ত এই হিয়াৰ কলমেৰে ব্যথাগ্ৰস্ত এখিলা মনৰ কাগজতে ছন্দ নিগৰাই লিখিলো অশ্ৰুৰে ভগা সপোনৰ আজিৰ এই কবিতা। আশে পাশে যেন শান্ত পৰিৱেশ, নীৰৱে বুটলি সপোনৰ ভগ্নাৱশেষ। নাৰাখিছো কাকলৈ কোনো দেশ, দুচকুত জ্বলালো প্ৰেমৰ শলিতা। ভাগৰুৱা জীৱনৰ নিজান বাটে আগুৱাই গলো মৰমৰ সন্ধানতে, খোজ আগবঢ়াই পথভ্ৰষ্টৰ দিশে নাপাৰো বিচাৰি সুখৰ মালিতা। পুনৰ ধিয়াই আজি অতীতৰ কথাত, নিৰাশ সময়ৰ অপ্ৰকাশিত ব্যথাত, সঁচাই আজি এই দুখৰ বেলাত হেৰুৱালো প্ৰেমৰ সমস্ত সাধিতা। গতিকে মোৰ কবিতা এয়াই আছিল আৰু আশা কৰিলো যে আপোনালোকক নিশ্চয় ভাল লাগিব। ধন্যবাদ। জয় আই অসম, চিৰচেনেই মোৰ ভাষা জননী।